নদী পুৰা পানীয়ে পানী পানী মানে পানীয়ে আৰু গোটেই কি কৰে বঢ়িয়াকে পানী দিয়া তুমি ভালকে এই গছজোপাত একো হেৰিয়ে নাই প্ৰটেকশ্যনে নাই ৰখিব পাৰিব যে क्या बोला तूने দে 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 জইন দি ল'ম দে এইটো পাৰ্চেল বহুত ডাঙৰ পাৰ্চেল নিব আহিলোঁ গতিকে পাৰ্চেলটোত কি আছে ঘৰত গৈ দেখুৱাম নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাস্তাৰ পৰা মানে বৰ্তমান বাইক চলাই আছোঁ আৰু ইয়াৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰু আমি আহি আছোঁ এতিয়া ব্ৰহ্মপুত্ৰ ফাইনেলি মথাউৰি এটা পালোহি আৰু এতিয়া আমি মথাউৰিৰ ওপৰে ওপৰে যাব লাগিব নদীখন আগত আছে আৰু ইয়াত যে পানী দেখিছে এয়া নদী নহয় এয়া মানে মথাউৰি ভাঙি ইয়াৰ ভিতৰত সোমাই গৈছে আৰু এইখিনি মাটি হৈছে ইয়াত থকা মানুহবিলাকে কৰা খেতি বাতি কৰা মাটি ইয়াত পানী সোমাই আছে বৰ্তমান ওচৰ পালোহি আগতে এখন নদীৰ আৰু এইকেইদিন একেৰাহে বৰষুণ পৰি থকাৰ বাবে ভাবিলোঁ নদীৰ পানী বাঢ়িছে নেকি বা তাত থকা মানুহবিলাকৰ কিবা কি হৈছে তাকে চাবলৈ আহিলোঁ আৰু ভাবিলোঁ আপোনালোকক দেখুৱাওঁ আমাৰ ওচৰতে যিহেতু নদীখন বৈ গৈছে গতিকে ব্ৰহ্মপুত্ৰ নদীখন চোৱাও হ'ব আৰু আহি গ'লোঁ যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে চাই আছে বহুত বহুত ধন্যবাদ ভিডিঅ'টো লাইক কৰি যাব কমেণ্ট এটা কৰিব ভাল কেনেকুৱা পালে চাই আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি যাব
অৰ্ডাৰ দিয়া হৈছিলে, কিন্তু পাৰ্চেলটো ডাঙৰ কাৰণে ডেলিভাৰী বয়ে নানিলে আৰু আমাক কৈ দিলে যে লাহোৰঘাটলৈকে নিবলৈ। গতিকে আমি আহি আছোঁ এতিয়া পাৰ্চেলটো নিবলৈ। ঘৰত গৈ দেখুৱাই আছোঁ পাৰ্চেলটোত কি আছিলে। ব্ৰহ্মপুত্ৰ চালোঁ আৰু তাৰপিছত আমি আহিলোঁ লাহোৰঘাট, আৰু লাহোৰঘাটত আমি পাৰ্চেল আনিব আহিলোঁ। এইটো পাৰ্চেল বহুত ডাঙৰ পাৰ্চেল নিব আহিলোঁ। গতিকে পাৰ্চেলটোত কি আছে ঘৰত গৈ দেখুৱাম। ঘৰ আহি পালোহি আৰু এতিয়া ফটাফট পাৰ্চেলটো আনবক্সিং কৰোঁ, আৰু আপোনালোককো বেছি সময় ৰখাই নাথাকোঁ। গতিকে ফটাফট পাৰ্চেলটোত কি আছে আপোনালোকেও চাওক, আমিও চাওঁ। পাৰ্চেলটো মানে টুকুৰা হিচাপত আহিছে। গতিকে পাৰ্চেলটো এতিয়া লগাব লাগিব, যোৰা লগাব লাগিব। পাৰ্চেলটো দেখোঁ মানে ভিডিঅ'টো এটা লাইক কৰি দিয়ক, আৰু যদি ভিডিঅ'সমূহ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। পাৰ্চেলটো হৈছে এখন বেবী বিচনা, মানে বিচনাখন চকা থকা আৰু এখন ঠেলি লৈ ফুৰিব পাৰি। এইদৰে জোলনা টাইপত ওলমাই থ'ব পাৰি, সৰু পোৱালি শোৱা। আমাৰ ভাগিনতাৰ কাৰণে বিচনাখন অৰ্ডাৰ দিয়া হৈছিল, আৰু এই বিচনাখনৰ প্ৰাইচ আছিলে 1500, মানে 1600 টকাই, আৰু 2 টকা কম 1600 টকাই পৰিছে।